মেকআপ চেকআপ কৰি আহিছে। Hey guys, good morning, welcome back to my YouTube channel. কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু সকলোকে নৱবৰ্ষৰ শুভেচ্ছা যাচিলোঁ। আপোনালোকৰ যাতে দিনবোৰ ভালে ভালে যাওক তাৰে কামনা কৰিছোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু বৰ্তমান মই অফিচতে আছোঁ, যিহেতু আমাৰ ছুটি তেনেকুৱা নাই, গতিকে যেনেকৈ ঘৰলৈ যাব নাপাওঁ। মৰ্নিং 7টা বজাত ডিউটি আছিলে, বহুত ভোক লাগিছে, এতিয়ালৈকে খাব পৰা নাই। এতিয়া বাজিছে আপোনাৰ 10:30, একো খাবলৈ পৰা নাই। ইহঁতকেইটাও ভোক লাগিছে, দীপাঞ্জলি ভোক লাগিছে, কিন্তু সিহঁত গোটেইকেইটা মানে দেউলীয়া হৈ আছে। আজি বছৰৰ প্ৰথম দিনটো তথাপিতো দেউলীয়া হৈ আছে। মোৰ হাততো পইচা পাতি তেনেকৈ বিশেষ নাই, সেইকাৰণে খানা চানা খোৱা নাই, একেবাৰে ৰুমতে বাছ ভাত বনাই খাই আছোঁ, আলু পিটিকা দি পেলাই। কিন্তু কিবা এটা খোৱাবানে, চাহ অকণ খোৱাবানে? তাৰপিছত চাহ খোৱাবা? আপুনি খুৱাম বুলি কৈছিলে। মোৰ হাতত পইচা নাই, যিহেতু মই চাহ খাব নোৱাৰোঁ। বাকী চাই লওঁ সিহঁতক খুৱাই নাই নোখুৱাই। যদি খুৱাই তেতিয়াহ'লে আপোনালোককো দেখাবলৈ চেষ্টা কৰিম। আৰু এতিয়া অফিচৰ পৰা ওলাই আহি আমি 3টা ওলাই গ'লোঁ হাতীচিলা পিকনিক স্পট ন দীপাঞ্জলি? ক'ত যাম বিশ্ব? আৰু আমি হাতীচিলা পিকনিক স্পট গৈ আছোঁ। যিহেতু আমি ডিউটিতে আছোঁ, মানে এতিয়া আমাৰ ডিউটিয়ে চলি আছে, তো তাত এটা আমি কিবা এটা আছে আৰু তো যাওঁ, তো তাতো গৈ দেখাম কি কি পাওঁ, কাৰণ বিশেষ সময় নাপাওঁ তেনেকৈ। যিকণ পাওঁ সময় উলিয়াই পেলাই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আমাৰ লগত আছে মিছ দীপাঞ্জলি, বহুত ধুনীয়া হয় তাই। এতিয়া পূৰা মেকআপ চেকআপ কৰি আহিছে, ভালকৈ দেখিব পৰা নাই কিহৰ কাৰণে। বাহিৰৰ ফালে ব্ৰাইটটো বাঢ়ি আছে, আমাৰ ভিতৰৰ ফালে আউটটো কমি আছে, তো সেইকাৰণে দেখা পোৱা নাই। তো আমি গৈ আছোঁ হাতীচিলা, বিশ্ব, মই আৰু দীপাঞ্জলি। তো ব'লক আপোনালোকো, বাকীখিনি মই তাত গৈ আছোঁ। চাওক চাওক চাওক, আগতে আমি এনেকৈ চাইকেলত এনেকৈ গাখীৰ নিয়া দেখিছিলোঁ, এতিয়াৰ পৰা দেখোন বাইকতহে এনেকৈ গাখীৰ নিয়ে। মানে কি যুগ সলনি হৈ গ'ল হয়নে দীপাঞ্জলি? এইটো বেড লওঁনে? এইটো লওঁনে কোনটো লওঁ? এইটো লওক। এইটো কিমানকে? এইটো 20 টকা। এইটো ল, এইটো 3টা দি দিয়ক। 3টা দি দিয়ক। আৰু ইয়াতে খাই যাওঁ নেকি? গাড়ী অৱশেষত চুনাটো মোয়ে লাগিলে 85টো মোৰ আজি নতুন বছৰৰ প্ৰথম দিনটো চুনা লাগিলে। আমাৰ এওঁলোক দুজনে লগাই দিলে। এয়া চাহ, চাহ ল'লোঁ। আয়ো চাহখিনি পৰিলে। এই মিঠাই ল'লে, 3টা মিঠাই লৈছে হয়নে? 3টা মিঠাই আৰু এই চাহ, গতিকে চুনা লগাই দিলে, উপায় নাই। তেওঁলোকক আজি নতুন বছৰ বুলি মই খুৱাই দিলোঁ। নতুন বছৰ বুলি খেলিলোঁ, মানে মোৰ বাইকখন লৈছিলোঁ, সিহঁতক মানে কিবা এটা খুৱাই দিলোঁ আৰু সেইটো হিচাপতে আজি মানে ছেটেলমেণ্টটো হৈ গ'ল। আৰু ঋতুদাই চাহ খোৱালে, একো নহয়, দেখি আছে। ঋতুদাই আমাক চাহ খোৱালে, চাহৰ লগত মিঠাইও খোৱালে, যিহেতু বিয়াৰ পাৰ্টি আমাক দিয়া নাছিলে আৰু নতুনকৈ বাইকো লৈছে, বাইকৰো পাৰ্টি আমাক দিয়া নাছিলে। সেইকাৰণে বিয়াৰে দিলে নে বাইকৰে দিলে নাজানো, কিন্তু পাৰ্টি বাইকৰ দিছোঁ। অ'কে। আৰু এয়া বিশ্বদায়ো খাই আছে, ঋতুদা। আৰু আমি হাতীচিলালৈ গৈ আছোঁ, আৰু যোৱাৰ ৰাস্তাত এয়া আমি ব্ৰেকফাষ্ট কৰি লৈছোঁ। ইমান ট্ৰেফিক জাম, সকলোতকৈ বেয়া পোৱা কামটো হ'ল মোৰ ট্ৰেফিক জাম। আৰু সকলোতকৈ মানে মোক খং উঠা বস্তুটো হ'ল ট্ৰেফিক জাম। আৰু এই আমাৰ কেমেৰা দীপাঞ্জলিয়ে দেখাই থাকিব মানে কিমান ট্ৰেফিক জাম মই দেখা নাই মানে ক'তো। এতিয়া এনেকুৱা লাগিছে যে মই ডাঙৰ মানে মিনিষ্টাৰ পিছত আহি আছোঁ, পিছফালে এগাল গাড়ী, আগফালে এগাল গাড়ী, মানে মই একদম পুৰা VIP লেভেলত আহি থকা নিচিনা লাগিছে। একো নাই বাৰু, VIP এদিন না এদিন হ'ম, আজি নহ'লো নাই বাৰু। ऐसा लगा मेरा मजाक। I know you told your friend you're not okay, and tell me what's wrong and why you not. তো আমি হাতীচিলা পিকনিক স্পট আমি আহি পাই গ'লোহি। তো একদম ইয়াৰ নাজাৰাটো অলপ বেলেগ হৈ আছে। প্ৰথমতে আমাৰ কামটো কৰি লওঁ, যিটো আমাৰ এটা লাইভ আছে, তো লাইভ চাইভ দি কৰি লওঁ। তাৰপিছত আমি ৰেষ্ট পাম, এঘণ্টামান ৰেষ্ট পাম। তাৰপিছত পুনৰ আকৌ আমি ষ্টাৰ্ট কৰি দিম ব্লগটো। তো এতিয়া আপুনি নাজাৰাটো চাই লওক। ৰেডি হৈ গ'লোঁ, মই অলপ ফটেজ লৈ অলপ পঠাই লওঁ, তাৰপিছত মই বাকীখিনি দেখাই আছোঁ। এতিয়া মই মোৰ মানে কৰ্মটো কৰি লওঁ। তো এইবাৰ মোৰ কেমেৰা পাৰ্চন বিশ্ব হৈছে, তো বিশ্ব বাকীখিনি তুমি দেখাই থাকিবা, মই অলপ শ্বট লৈ আহোঁ, মোৰ কামটো মই আৰম্ভ কৰি লওঁ।
I need my privacy, I need some silence. Please, you're all too loud, you don't speak quietly. Opinions violently thrown across every surface. It makes me nervous. Is the world honestly burning? That's all I'm learning. Hope that we can make a turn and start reversing all our minds and put the work in. We got some work. তো আমি এতিয়া হাতীচিলাত মানে কামটো আমাৰ কৰি শেষ হৈ গ'ল নদী বান্ধনী কাম কৰি শেষ হৈ গ'ল এতিয়া আমি মানে অলপ ফটোশ্বুট কৰিবলৈ আহিছোঁ তাইক অলপ ৰিলছ বনাই দিব লাগে আৰু মোক কেইখনমান ফটো উঠিম ব্ৰহ্মপুত্ৰ পাৰলৈ আহি আছোঁ মোৰ কেমেৰা আজি মানে মই তেওঁ কেমেৰামেন হয় কিন্তু এতিয়া তেখেত মোৰ কেমেৰামেন হৈছে তো মই কেমেৰামেনক অকণ আগুৱাই আহিব দিছোঁ অকণমান নাজাৰাটো দেখাম এটা নাজাৰা আমাৰ কেমেৰামেনজন অকণমান আগলৈ ওলাই আহক তো আমাৰ হৈ গ'ল কাম আমাৰ ইমানতে ডিউটি খতম এতিয়া বাজিছে 2টা আৰু আমি ইয়াৰ পৰা গৈ পেলাই অফিচ পাম 3টা বজাত তাৰপিছত ক্ল'জ আজি মানে ডিউটি খতম তো ভাবোঁ কি কৰোঁ ঘৰলৈ আজি যাবলৈ হেঁপাহ এটা আছে কিন্তু আকৌ কাইলৈ যিটো ডিউটি আছে যাব নোৱাৰিব পাওঁ হা ৰাতিপুৱাৰ পৰা কি খালে ৰাতিপুৱা একো খোৱা নাই সেই অথনি চাহ কাপে খালোঁ আৰু এতিয়া একদম পূৰা পেটটো কলমল কৰি দিছে তো আপোনালোকে ঘৰত থাকি ধুনীয়াকৈ এনজয় কৰি আছে ধুনীয়াকৈ এনজয় কৰক সকলোকে কুশলে মংগলে থাকক আৰু আমাৰ আৰু এই ফূৰ্তি এনেকৈ আপোনালোকৰ লগত এনেকৈয়ে ফূৰ্তি কৰি থাকিম বাকী ইমানতে আজি ব্লগটো আমাৰ দীপাঞ্জলীয়ে দুআষাৰ কৰি দিয়াচোন ছোৱালীজনী কি লাগিলে আজি ভালেই লাগিছে নৱবৰ্ষৰ প্ৰথমটো দিন এনেকৈ কৰ্মব্যস্ততাৰ মাজত পাৰ কৰিছোঁ কিন্তু ৰাতিপুৱাৰ পৰা একো খাব পোৱা নাই এতিয়া মানে ভোক লাগিছে ভোক লাগিছে তো এতিয়া মানে একদম কথা ক'ব মন নাই তাৰপিছত চাওঁ যদি ঘৰলৈ মন যায় যাম তো আজি ব্লগটো ইমানতে সমাপ্ত